নীলাখামৰ চিঠি কথা কাকলি দাস আবৃত্তি প্ৰাণজিৎ দাস। হেৰা মোৰ মৰমৰ অভিমানী প্ৰিয়া, বুকুত বান্ধি ৰখা অযুত মৰমক সাক্ষী কৰি উকা উদা কাগজখিলা হাতত তুলি লৈছোঁ। অন্তত কলিজাত গত মাৰি থকা তেজৰ চেকুৰাবোৰৰ স্ৰোতেৰে কাগজখিলা পূৰ্ণ হয়। হৃদয়ৰ মণিকঠাত এতিয়াও জীপাল হৈ আছে আমাৰ সপোন সপোন লগা দিনবোৰ। ক্লান্ত হৃদয়ে আজিও মোৰ তোমাৰ স্মৃতিৰ সুবাস বিচাৰি উদ্বাউল হৈ পৰে। খিৰিকীৰে এহতা ৰ'দ সমাই আহিছে আৰু গালে মুখে পৰি মোকেই যেন হাঁহিছে। মই জানো তুমি সুখেৰে আছা আৰু তুমি এৰি যোৱা মৰমবোৰ মোৰ চিৰলগৰী হৈ পৰিছে। নিজান সন্ধিয়াৰ নিৰিবিলি পৰিৱেশত মই একেবাৰে ৰিক্ত হৈ পৰোঁ জানা। তোমাৰ সান্নিধ্যৰ স্মৃতিয়ে আকুল কৰি তোলে মোক। উদাসীন মোৰ হৃদয়ত হঠাতে যেন তুমি আঙুলি বলাই দিয়া। চৌদিশে তোমাক বিচাৰি হাহাকাৰ কৰি উঠে মোৰ মন। তোমাৰ বাৰু মনত আছেনে? শাৰদীয় পূৰ্ণিমাৰ স্নিগ্ধ জ্যোৎস্নাৰ ৰূপালী পৰশ আমি দুয়ো যেন হাতৰ মুঠিত ৰাখিছিলোঁ। পদূলিৰ শেৱালি জোপাৰ তলত বহি পৰীৰ দেশৰ সাধু শুনিছিলোঁ আৰু জনাকৰ পৰশত মোৰ কলাত মূৰ থৈ তুমি যে আকাশত তৰা গণিছিলা। তোমাৰ সান্নিধ্যৰ প্ৰতিটো দিন প্ৰতি পল অনুপল আজিও মোৰ হৃদয়ত বাজি আছে। অতি সংগোপনে সাঁচি ৰাখিছোঁ আমাৰ অযুত মৰম। আজি মই ব্যথিত প্ৰেমিক। তোমাৰ লগত থকা সেই নিভাঁজ ক্ষণবোৰত এনে লাগিছিল যেন পৃথিৱীৰ একমাত্ৰ সুখী ব্যক্তিজন ময়েই। সময়বোৰ বৰ নিষ্ঠুৰ কলিজা। বাৰু বাদ দিয়া সেইবোৰ। স্মৃতি ৰমন্থন কৰি আজি আৰু অশ্ৰুকণাৰে দুচকু জীপাল নকৰোঁ। তুমি সুখী হৈ থাকিলে ময়ো সুখত থাকিম। আজিলৈ ইমানেই। ইতি তোমাৰ আজন্ম প্ৰেমিক। ধন্যবাদ।